নমস্কাৰ আপোনালোকক মোৰ ইউটিউব চেনেল লাৰ্ণিং উইথ মি চেনেলটোলৈ স্বাগতম জনাইছোঁ আমি আলোচনা কৰি আছোঁ NTA UGC NET JRFৰ অসমীয়া কাকতখনৰ চিলেবাছটো আমি আজি চিলেবাছত থকা প্ৰাক বৈষ্ণৱ যুগৰ সাহিত্য সম্পৰ্কে আলোচনা কৰিম যদিও আমাক তিনিজন কবি বিষয়ে দিয়া হৈছে আমি কিন্তু বিস্তৃতভাৱে আলোচনা কৰাটো অতি জৰুৰী আজি আমি এই আলোচনাত প্ৰাক বৈষ্ণৱ যুগৰ এগৰাকী কবি হেম সৰস্বতী সম্পৰ্কে আলোচনা কৰিম এতিয়া প্ৰাক বৈষ্ণৱ যুগৰ সাহিত্য বুলি ক'লে আমি শংকৰদেৱৰ পূৰ্বৱৰ্তী সময়ছোৱাৰ সাহিত্যৰাজিক বুজা যায় অৰ্থাৎ 1300ৰ পৰা 1490 খ্ৰীষ্টাব্দৰ এই সময়ছোৱাৰ মাজত যিসমূহ সাহিত্যৰাজি ৰচিত হৈছিল সেই সাহিত্যসমূহক আমি প্ৰাক শংকৰী যুগৰ সাহিত্য বুলি ক'ব পাৰোঁ এই যুগত কেইবাজনো কবিয়ে কাব্য চৰ্চা কৰিছিল তাৰ ভিতৰত আমি ক'ব পাৰোঁ হেম সৰস্বতী কবিৰত্ন সৰস্বতী ৰুদ্ৰকণ্ডলী হৰিবৰ বিপ্ৰ আৰু মাধৱ কণ্ডলী আজি আমি হেম সৰস্বতীৰ সম্পৰ্কে কিছু কথা আলোচনা কৰিম হেম সৰস্বতী আছিল চতুৰ্দশ শতিকাৰ কবি তেওঁ কমতাধিপতি দুৰ্লভ নাৰায়ণৰ পৃষ্ঠপোষকতাত সাহিত্য চৰ্চা কৰিছিল এইটো প্ৰায়ে আহে যে হেম সৰস্বতীয়ে কাৰ পৃষ্ঠপোষকতাত সাহিত্য চৰ্চা কৰিছিল তেওঁ কমতাধিপতি দুৰ্লভ নাৰায়ণৰ পৃষ্ঠপোষকতাত সাহিত্য চৰ্চা কৰিছিল হেম সৰস্বতীয়ে প্ৰহ্লাদ চৰিত আৰু হৰক গৌৰী সংবাদ ৰচনা কৰিছিল হেম সৰস্বতীৰ পিতৃৰ নাম আছিল ৰুদ্ৰ সৰস্বতী আৰু মাতৃৰ নাম আছিল দেৱযানী তেওঁ যিখন প্ৰহ্লাদ চৰিত কাব্য সেইখন প্ৰথম অসমীয়া কাব্য বুলি অভিহিত কৰা হয় তাত 100টা পদ পোৱা যায় এই প্ৰহ্লাদ চৰিতত বামন পুৰাণৰ পৰা বিষয়বস্তু লোৱা হৈছে ইয়াত বিষ্ণুৰ মাহাত্ম্য প্ৰকাশ কৰিছে প্ৰহ্লাদ চৰিতখন বিষ্ণুৰ মাহাত্ম্য প্ৰকাশক এখন কাব্য যিখন বামন পুৰাণৰ পৰা লোৱা হৈছে হেম সৰস্বতীয়ে হৰগৌৰী সংবাদত তাৰকাসুৰৰ অত্যাচাৰ শিৱৰ তপস্যা মদন ভস্ম হৰ পাৰ্বতীৰ বিবাহ কাৰ্তিকৰ জন্মৰ বিৱৰণৰ বিষয়ে উল্লেখ কৰিছে তাৰোপৰি তেওঁ প্ৰহ্লাদ চৰিতত দানৱৰাজ হিৰণ্যকশিপুৰে পুতেক প্ৰহ্লাদক বিষ্ণু ভক্তি আচৰণ কৰাৰ কাৰণে কৰা উৎপীড়ন তথা অত্যাচাৰ আৰু শেষত নৰসিংহৰূপী বিষ্ণুৰ হাতত হিৰণ্যকশিপুৰ বধৰ বিৱৰণ পোৱা যায় এতিয়া আমি প্ৰহ্লাদ চৰিতত যিখিনি শ্লোক আছে বা হৰগৌৰী সংবাদৰ সেই শ্লোকখিনি অলপ মন দিয়া উচিত কাৰণ পৰীক্ষাত প্ৰায়ে অহা দেখা যায় যে এই শ্লোকফাকি ক'ৰ পৰা লোৱা হৈছে বা এই শ্লোকফাকিৰ ৰচক কোন ইয়াত মই 3টা শ্লোক উল্লেখ কৰিছোঁ এই শ্লোকসমূহ প্ৰায়ে আহি থকা দেখা যায় হেম সৰস্বতী সম্পৰ্কে প্ৰথমটো হৈছে হেন দেখি নাৰায়ণে গুণে মনে মনে মোক যে এনুৱা চুতে আন সহে কোনে কাব্যশাৰী কোনখন কাব্যৰ অন্তৰ্গত তেনেদৰেও আহিব পাৰে বা ক'ব পাৰে যে কাব্যশাৰীৰ ৰচক কোন আমি ক'ব লাগিব কাব্যশাৰীৰ ৰচক হেম সৰস্বতী আৰু এই কাব্যশাৰী প্ৰহ্লাদ চৰিতৰ পৰা অনা হৈছে দ্বিতীয়টো শ্লোক চাওকচোন কমতামণ্ডল দুৰ্লভ নাৰায়ণ নিপবৰ অনুপাম তাহানৰ ৰাজ্যত ৰুদ্ৰ সৰস্বতী দেৱযানী কন্যা নাম এই শ্লোকটো প্ৰায় অহা দেখা যায় এনেদৰেও আহিব পাৰে যে উক্ত পদফাকি কোনখন গ্ৰন্থত উল্লেখ আছে আমি ক'ব লাগিব প্ৰহ্লাদ চৰিতত উল্লেখ আছে বা আৰু ইয়াৰ ৰচক হেম সৰস্বতী আৰু তৃতীয়টো চাওক মাধৱেশে পিতা মাতা মাধৱেশে প্ৰাণ মাধৱত পৰে কোন বন্ধ আছে টান বাক্যশাৰীৰ ৰচক কোন হেম সৰস্বতী আজি আমি হেম সৰস্বতীৰ সম্পৰ্কে কিছু কথা আলোচনা কৰিলোঁ আশা কৰোঁ আপোনালোক উপকৃত হ'ব আৰু হেম সৰস্বতী সম্পৰ্কে বিস্তৃত ৰূপত আপোনালোকে কিতাপসমূহ চাব ইয়াৰ পৰা প্ৰশ্ন পৰীক্ষাত আহে প্ৰায় গতিকে
আপোনালোকে যদি আজি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। আশা কৰোঁ আপোনালোক সকলোৱে ভালদৰে পৰীক্ষাৰ প্ৰস্তুতি কৰি আছে। ধন্যবাদ।